কোনোবা যদি উচ্ছেদৰ নথিছে এইটো আমাৰ লাভ লেটাৰহে এনেকুৱা ভাবিব একো নহয় একো উচ্ছেদ নহয় চিন্তা কৰিব নালাগে এইটো লাভ লেটাৰ বুলি ভাবিলো হ'ব উচ্ছেদৰ নথি চাইলে লাভ লেটাৰ বুলি ধৰিব কৈছে মই হ'ব না আমাক ভাল পাই লাভ লেটাৰ দিছে লাগিলে এবাৰ কি কৰক আৰামছে হয় না নহয় এনেকুৱা এইটো স্পষ্ট আৰু আমি জাতিগত ক্ষেত্ৰত আমি কি কৈছে জানে কোচ রাজবংশী পাড়া দিয়ে নাই না এই জন্যে এখন জলদি যাও 10 মিনিটের ভিতরে আসো নইলে ওরা গুছিয়ে যাব হ্যাঁ ঠিক আছে তো আমার কি আমি সরকারটা বানাবই হ্যাঁ বিপিএফ সরকার বানাবই আর তোমাদের আমার এই যে মুক্তেশ্বৰ ডাঙৰীয়া 26 তারিখের রেজাল্টর বিটিসি ভিতরত যত আছে 40টা সমষ্টির ভিতৰত সবচেয়ে হাইস্ট ভোটত এই মুক্তেশ্বরে জিকিব সবচেয়ে হাইস্ট ভোট চিন্তা করা লাগে না যেহেতু সব 40টা ভিতৰত সবচেয়ে হাইস্ট হব এই কারণে আমি মুক্তেশ্বৰ ডাঙৰীয়াক ইএম দিব বুলি কৈ আছো স্পষ্ট কথা এতিয়া আৰু বেছি সময় নাই যেহেতু আমাক কি লাগে আদিবাসীৰ কাৰণে আমি কি কৈছে মুছলিমৰ কাৰণে কি কৈছে বা বেংগলীৰ কাৰণে কি কৈছে বা গোৰ্খাসকলৰ কাৰণে কি কৈছে এইটোতো ইস্তাহাৰত স্পষ্ট লিখা আছে হয় না নহয় আমি কৈছো বিটিচিৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিটিচিৰ মানুহ আৰু বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লগত যাৰ যাৰ লগত মাটিৰ পাট্টা নাই এই সকলক মাটিৰ পাট্টা দিয়া হ'ব এইটো ইস্তাহাৰত স্পষ্ট আছে যেনেকৈ কৈছে এনেকৈ আমি কাম কৰিব কোনোবা বড়ো মানুহৰ লগত মাটিৰ পাট্টা আছে কোনোবা বড়ো মানুহৰ লগতো নাই কোনোবা আদিবাসী মানুহৰ লগত আছে কোনোবা আদিবাসী মানুহৰ লগত নাই কোনোবা মুছলিমৰ লগত থাকিব পাৰে কোনোবা মুছলিমৰ লগত নাই কোনোবা বেংগলীৰ লগত থাকিব পাৰে কোনোবা বেংগলীৰ লগত নাই কোনোবা ৰাজবংশী মানুহৰ লগত থাকিব পাৰে কোনোবা ৰাজবংশী মানুহৰ লগত নাই মাটিৰ পাট্টাটো সকলো জাতি জনগোষ্ঠীৰ লগত কোনোবা লগত আছে কোনোবা লগত নাই এই কাৰণে আমি বিপিএফ দলে এইবাৰ সরকার গঠন হওয়ার পিছতে আমার 1 নম্বর কামটো হব প্রথম কামটো হব যার যার লগত মাটির পাট্টা নাই সিহঁতক মাটির পাট্টা দিয়া